হেল্ল' বন্ধু বান্ধৱীসকল আমাৰ এইটো আজি ষ্টাৰ্টিং কিবা এটা আনিছোঁ দেই চিক্সিল বেছি দিন নাই আৰু চাইকেলখন লৈ মানে এবাৰকে দেখিছোঁ আৰু মই হাতটো দিলোঁ সেইটো কি হয় জানে হাতটো মাতিবা ছাৰপ্ৰাইজ সেইটো মোৰ মানে বেবীৰ কাৰণে ফাৰ্ষ্ট বস্তু আনিছোঁ এইটো চাবৰ লগত খাওঁ বাইনা মেৰা দিছোঁ নহয় কোৱালিটি ধুনীয়া হ'ব চাগে দেই মানে বস্তুবোৰ চুইবিলাক গম পাইছোঁ চুই পেলাই গম পাইছে মই শুন চুইবিলাক গম পাইছোঁ চাকুখন ইমান ধুনীয়া লাগিছে মোৰ চাই বস্তু এটা ইমান মজা লাগিছে এইটো কাপোৰৰ নিচিনা দেখোন বহুত ধুনীয়া মানে বেলেগ ধুনীয়া আমাৰ এইটো বেবীটোৰ কাৰণে দেই ৰাইচ ডাঙৰ হ'ল বেছি ডাঙৰ হ'ল নি ডাঙৰ নহয় বহুত ডাঙৰ আহিলে নালাগে এনেকৈ এনেকৈ দি পেলাই খুৱাই পেলাই এইটোৱে জোখৰ শুন মানুহ নিউবৰ্ণ বেবীৰ কাৰণে বেয়া নহয় কাপোৰৰ নিচিনা নহ'ল বহুত ধুনীয়া সেইটো কথা কোৱা নাই মই শুন এই মানে সেইটো কাপোৰৰ নিচিনা দেখিবলৈ মানে পিন্ধ থকা কাপোৰ এটাৰ নিচিনা মানে সেইটো কৈছোঁ মই ধুনীয়া দেই বহুত ধুনীয়া দুখন আহিছে এখন এখন অলপ ডাঙৰ হয় বাইদেউ দিছে না ধুনীয়া লাগিছে এটা এইটো আৰু আজি আৰু 3 সপ্তাহ ডক্টৰৰ মতে 3 সপ্তাহ মানে 4 সপ্তাহ আমি আমাৰ মতে 3 সপ্তাহ চাই লওঁ এতিয়া কি হয় আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাবৰ কাৰণে ধন্যবাদ আহি আছোঁ নেক্সট এটা ভিডিঅ'ত আকৌ বাই বাই